আজিকালি প্ৰায় দেখিবলৈ বা শুনিবলৈ পোৱা যায় যে বহুতৰে ফেচবুক একাউণ্টটো হেক হৈ গৈছে। বেছিভাগ ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হয়, বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লগাৰ পাছত বয়ফ্ৰেণ্ডে তেওঁৰ একাউণ্টটো হেক কৰি চলাই থাকে। তো আপুনি যদি বিচাৰে যে কেতিয়াও কোনেও আপোনাৰ একাউণ্টটো হেক কৰিব নোৱাৰে, তেন্তে সৰু ছেটিংছ এটা এতিয়াই আপোনাৰ ফেচবুকত কৰি থৈ দিয়ক। কেনেকৈ কৰিব মই গোটেইখিনি ভিডিঅ'টোত কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ছেভ কৰি লওক। ফেচবুক এপ্লিকেশ্যনটো খুলি ল'ব। ওপৰত ৰাইট চাইডে কৰ্নাৰত আপোনাৰ প্ৰফাইল পিকটোত ক্লিক কৰিব। ছেটিংছ এণ্ড প্ৰাইভেচি পাব। তাৰ তলত থাকিব প্ৰাইভেচি শ্বৰ্টকাটছ, তাত যাব। অলপ তললৈকে আহিব, একাউণ্ট ছিকিউৰিটি পাব। তাৰ তলত থাকিব ইউজ টু ফেক্টৰ অথেণ্টিকেশ্যন, ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ টু ফেক্টৰ অথেণ্টিকেশ্যন অপশ্যনটো অন কৰি ল'ব। এই ছেটিংছটো অন কৰাৰ পাছত যেতিয়াই কোনোবাই আপোনাৰ ফেচবুক একাউণ্টটো লগ ইন কৰিব বিচাৰিব, তেতিয়াই আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP যাব আৰু সেই OTPটো অবিহনে তেওঁ কেতিয়াও আপোনাৰ